ভাই আজি কিন্তু পাৰ্টিটো কৰি মজা লাগিল ইমান ৰংচঙীয়া পাৰ্টি মই জীৱনত পোৱা নাছিলোঁ ভাই অবে ভাই আজি পাৰ্টিটো কৰি বিৰাট মজা লাগিছে আৰু তাৰ গাড়ী লোৱা পাৰ্টিটো খাব আছে খাব লাগিব আৰু মস্তি হ'ব ভাই বহুত দিন হ'ল একো এটা মিলাবই পৰা নাই এবে ঠিক কৈছ ভাই তই দেহাটো কিবা ভাল লাগি নথকা হৈছে একো ভালেই নালাগে আবে ভাই এদিন ছোৱালী দেখোন বে ইফালে দৌৰি আহি আছে তাইক আহিব কি তাইক আহিব দে ভাই তাইক ৰখা না কিবা এটা মিলাব পাৰি নেকি চাওঁ ঐ ছোৱালী ইমান ৰাতি অকলে অকলে ক'ত যাৱ তই চাও চাই দিয় মই ঘৰলৈ যাব না না তই আজি আমি আমাৰ লগত ৰাতি থাকি ব'ল একেলগে এনজয় কৰিম নে কি কোৱা ভাই অঁ চাও চাই দে মোক যাবলৈ দে আবে তাই গ'ল বে আজি ভাল চান্স এটা হেৰালো বে অ' বে সোণালী তুমি ইমান ৰাতি ইয়াত যে ইমান ৰাতি দাদা সিহঁতে মোক মাৰি পেলালে হয় মিছাতে পইচা চুৰ কৰা বুলি বদনাম দি মোক মাৰিব খুজিছিল সেইবাবে মই গুচি আহিলোঁ দাদা এনেকুৱা কৰিছে হেৰি ব'লাচোন এতিয়া ঘৰলৈ যাওঁ ৰাতিপুৱা মই ব্যৱস্থা কৰি আছোঁ বলক দাদা মোক কেইজনমান ল'ৰাই পিছা কৰি আছে সোনকালে বলক উঠা 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 উঠিছোঁ ৰ'ব ৰাতিপুৱাৰ পৰা কাম কৰি শেষ নহয় এইখন ঘৰত কাম কৰি মৰি যাব লাগিব কেতিয়াবা তুমিও যে কথা কোৱা কাম কৰিলে বাৰু কোনো মানুহ মৰি যায় নেকি আৰু নিজৰ ঘৰখনৰ কাম নিজে নকৰিলে কোনে কৰি দিব যোৱা এতিয়া ভাতত লগাই গৈ মোৰ আজি সোনকালে অফিচ যাব লাগিব নতুন প্ৰজেক্ট এটা কাম আছে ঠিক আছে হেৰা শুনিছা অঁ কোৱা মানে এজনী কাম কৰা ছোৱালী বিচাৰিব লাগিছিল কাম কৰা ছোৱালী কিয় লাগে কাম কৰা ছোৱালী মই আৰু কাম কৰি নোৱাৰা হৈছোঁ শইকীয়াহঁতক দেখিছেনে এখন ঘৰত দুজনকৈ কাম কৰা মানুহ আৰু শইকীয়াই ঘৰত বহি খায় আমাৰ ঘৰতনো কিমান কাম আছে সেইখিনি চব তুমিয়ে চম্ভালি ল'ব পাৰা মই সেইবোৰ একো নাজানো মুঠতে আজিৰ ভিতৰত কাম কৰা ছোৱালী এজনী আনি দিবই লাগিব হ'ব বাৰু মই কিবা এটা কৰিম তোমাৰ সুখৰ বাবে সকলো কৰিম মই শুনছনি অঁ হিমান্ত এইফালে আহিবাচোন ছাৰ মোক মাতিছিলে অঁ বহাচোন তুমি মোক এটা সহায় লাগিছিলহে তোমাৰ কওকচোন ছাৰ আপোনাক মই কেনেকৈ সহায় কৰিব পাৰোঁ মানে হিমান্ত মোক এজন কাম কৰা মানুহ লাগিছিলে বাইদেউৰে ঘৰত কাম কৰি বৰ আমনি পোৱা হৈছে ছাৰ মই অলপ বিচাৰিব লাগিব কিন্তু যিমান পাৰোঁ মই চেষ্টা কৰিম ঠিক আছে তুমি মোক যিমান পাৰা সোনকালে খবৰটো দিবা হ'ব ছাৰ মই আপোনাক বিচাৰি পেলাই খবৰ কৰিম এতিয়া আহিছোঁ হয় ববিতা কি ক'ম আৰু ইমান দিনেই হ'ল বিয়া হোৱা আজিলৈ ভালকৈ ক'তো ফুৰিবলৈ যাব পোৱা নাই এওঁৱে অফিচৰ পৰা আজৰি নাপায় নহয় হ'ব অঁ ঠিক আছে দিয়া হেৰা আপোনাৰ ফোন বাজিছে অঁ গৈছোঁ ৰ'বা অঁ সীমান্ত কোৱা অঁ মই ঘৰতে আছোঁ হয় নেকি অঁ লৈ আহা পিছে তুমি অঁ ঠিক আছে সীমা কাম কৰা ছোৱালী পাই গ'লো সীমান্তই লৈ আহি আছে তুমি ৰুমটো ঠিক কৰাব যোৱা অঁ হয় নেকি ঠিক আছে অঁ সীমান্ত আহা বহা সীমান্ত তুমি বহা সীমা সীমা গৈছোঁ ৰ'ব অঁ সীমান্ত আহিলা তুমি আহিলোঁ বাইদেউ অঁ এইজনীয়ে নেকি ছোৱালীজনী হয় তোমাৰ নামটো মাইনা নমস্কাৰ মোৰ নাম জোনালী বৰুৱা ছাৰ বাইদেউ
এই আমাৰ ঘৰৰ ওচৰৰে ছোৱালী সৰুতে মাক দেউতাক এটা এক্সিডেণ্টত ঢুকাইছিল তেতিয়াৰ পৰা এই ঘাট মাৰা ইঘৰে সিঘৰে কাম কৰি এই চলি আছে আপুনি কোৱাৰ কাৰণে ছাৰ আপোনালোকৰ ঘৰলৈ লৈ আহিছোঁ যাতে আপোনালোকে এই মৰম কৰে তাৰে কামনা কৰিছোঁ মাইনা তুমি কোনো চিন্তা নকৰিবা আমাৰ ঘৰত তুমি একোৰে অসুবিধা নোপোৱা তোমালোক বহা মই তোমালোকৰ কাৰণে চাহ কৰোঁগৈ মাইনা আহা মোৰ লগত ছাৰ মই এতিয়া গৈ থাকোঁ যোৱা কালি সময়মতে ভিতৰত আহিব হ'ব ছাৰ আৰু এইখিনি কৰি দিয়াৰ বাবে ধন্যবাদ আহিছোঁ ছাৰ বাইদেউ চাহকাপ লওকচোন কি চাহ বনাইছা এইবোৰ হে ভগৱান এইজনী একো এটা কামেই ভালদৰে কৰিব নোৱাৰে চাহ ভালকৈ বনাব নাজানে কাপোৰ ধুব নাজানে এনেদৰে কাম কৰিব আহিছ হা লৈ যা তই খাগৈ বাইদেউ মই এইখন ঘৰত অহাৰ পৰা সকলো কাম দেখোন ময়েই কৰোঁ আপোনাকতো মই একো কাম কৰিব নিদিওঁ তথাপিও মুখে মুখে তৰ্ক কৰিব শিকিছা ঐ আঁতৰি যা মোৰ চকুৰ আগৰ পৰা আৰু শুন পিছফালে কাপোৰ আছে দাদাৰ আৰু মোৰ ধুই দিগৈ হ'ব বাইদেউ ঐ কাপোৰখিনি ধোৱা হ'লে বেডৰুমটো মচি ধুবি হ'ব বাইদেউ আৰু এইখিনি কাপোৰ ধুওঁতে তোৰ ইমান সময় লাগে নেকি অলপ সোনকালে ধো আৰু ফটাফট আহ ৰ'ব বাইদেউ জোনালী জোনালী কি কৰিছে বাইদেউ হাতৰ পৰা কাপটো পৰি ভাঙিল কি একো এটা কামেই ভালদৰে কৰিব নোৱাৰ হা যদি একো এটা কাম ভালদৰে কৰিব নাজানই তেতিয়া কিয় আহিছিলি তোক আজি মই এতিয়া কান্দি দেখুৱাব নালাগে এইখিনি এতিয়া তাড়াতাড়ি ইয়াৰ পৰা আঁতৰ কৰ সীমা 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 কি হ'ল ইমানকৈ চিঞৰিছে যে মই যে গতিছত 50,000 টকা থৈ দিছিলোঁ কি হ'ল এইকেইটা 50,000 টকা মই কেনেকৈ জানিম আপুনি খৰচ কৰিলে চাগে ক'ৰবাত মইতো ক'তো খৰচ কৰা নাই জোনালী ঐ জোনালী এইফালে আহ বাইদেউ মোক মাতিছিলে তই গডৰেজৰ পৰা 50,000 টকা এটা কিয় নিছ নাই নাই বাইদেউ মই আপোনালোকৰ পইচা নিয়া নাই আৰু মইতো তেনেকুৱা কাম পইচা দেখাই নাই কোনে নিছা ভালে ভালে কওক নহ'লে কিন্তু কথা বেয়া হৈ যাব নাই নাই মই কিয় নিম মোক লাগিলেতো মই আপোনাৰ পৰা খুজিয়ে লৈ যাওঁ এই নিছে ভিক্ষাৰীৰ জাতটো টকা দেখি লোভ বাঢ়িছে ক'ত লুকুৱাই থৈছ এতিয়াই ক ভালে ভালে উলিয়াই দিয়া বুলিছোঁ দাদা বাইদেউ মোক বিশ্বাস কৰক মই তেনেকুৱা কাম কৰা নাই মই ভগৱানৰ শপত খাই গৈছোঁ মই কাম কৰা ছোৱালী হ'ব পাৰোঁ সঁচা তথাপি মই তেনেকুৱা কাম কেতিয়াও নকৰোঁ বাইদেউ তয়ে নিছা পইচা পইচা দেখি পোৱা নাইতো ইমানবোৰ পইচা একেলগে দেখি লোভ লাগি গৈছে দাদা মই আপোনাক হাত জোৰ কৰি কৈছোঁ মোক বিশ্বাস কৰক মই কেতিয়াও আপোনাৰ পইচা নাপাওঁ মোক মাত্ৰ মোৰ পেটটো পুৰাবলৈ ভাত এমুঠি হ'লেই হ'ল মোক আৰু একো নালাগে দাদা তোৰ নাটক এতিয়া বন্ধ কৰ ভালে ভালে পইচা ক'ত পইচা উলিয়াই দে সীমা
চাকৰি এটা লৈ আচলতে তহঁতক বিশ্বাস কৰাই ভুল ইমানবোৰ পইচা একেলগে দেখি পোৱা নাই যে সেইবাৰ লোভ ভাগি গ'ল ভালে ভালে কৈছোঁ পইচা ক'ত থৈছ উলিয়াই দে নহ'লে তোক মই উলিয়াই দে পইচা হা বাবা পইচা দিয় তই মোৰ ঘৰত থাকিব নালাগে হা নিজে ওলাই যা বিশ্বাস কৰিছোঁ তোক বিশ্বাসৰ মূল্য দিলি যা ওলাই যা মোৰ ঘৰৰ পৰা লৈ যা তোক ভাই আজি কিন্তু পাৰ্টিটো কৰি মজা লাগিল ইমান ৰংচঙীয়া পাৰ্টি মই জীৱনত পোৱা নাছিলোঁ ভাই অবে ভাই আজি পাৰ্টিটো কৰি বিৰাট মজা লাগিছে আৰু তাৰ গাড়ী লোৱা পাৰ্টিটো খাব আছে যাব লাগিব আৰু মস্তি হ'ব ভাই বহুত দিন হ'ল একো এটা মিলাবই পৰা নাই এবে ঠিক কৈছ ভাই তই দেহাটো কিবা ভাল লাগি নথকা একো ভালেই নালাগে আবে ভাই এজনী ছোৱালী দেখোন বে ইফালে দৌৰি আহি আছে তাক আহিব কি তাইক আহিব দে ভাই তাক ৰখা না কিবা এটা মিলাব পাৰি নেকি চাওঁ ঐ ছোৱালী ইমান ৰাতি অকলে অকলে ক'ত যাৱ তই চাওক চাই দিয়ক মই ঘৰলৈ যাব না না তই আজি আমাৰ লগত ৰাতি থাকি ব'ল একেলগে এনজয় কৰিম নে কি কোৱা ভাই চাওক চাই দিয়ে মোক যাবলৈ দে আবে তাই গ'ল বে আজি ভাল চান্স এটা হেৰালো বে বে সোণালী তুমি ইমান ৰাতি ইয়াত যে ইমান ৰাতি দাদা সিহঁতে মোক মাৰি পেলালে হয় মিছাতে পইচা চুৰ কৰা বুলি বদনাম দি মোক মাৰিব খুজিছিল সেইবাবে মই গুচি আহিলোঁ দাদা এনেকুৱা কৰিছে হেৰি ব'লাচোন এতিয়া ঘৰলৈ যাওঁ ৰাতিপুৱা মই ব্যৱস্থা কৰি আছোঁ বলক দাদা মোক কেইজনমান ল'ৰাই পিছা কৰি আছে সোনকালে বলক উঠা 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 স্যার স্যার সোণালী তোমাক আমি কালিৰ পৰা ইমান বিচাৰি ফুৰিছোঁ ক'ত গৈছিলা তুমি হ'ব ছাৰ নাটক কৰিব নালাগে এই খাটমাৰৰ ছোৱালীজনীক আপোনালোকৰ বিশ্বাসত মই আপোনালোকৰ ঘৰত থৈ গৈছোঁ আৰু আপোনালোকে এক নিজৰ ছোৱালী বুলি ভবাটো দূৰৰে কথা ছাৰ আপোনালোকে এক মিছা বদনাম দিছে তোমাক এতিয়া কি ক'ম সীমান্ত আচলতে ঘৰখনত কি হৈ আছে ময়ে একো বুজি পোৱা নাই হেৰা মই আপোনাৰ পইচাখিনি কি কৈছা তুমি তোমাৰ কথা শুনি মই মিছাতে এজনী ছোৱালীক ইমান মাৰধৰ কৰিলোঁ চি ঠিকেই ছাৰ যাৰ টকা পইচা বেছি তাৰ অহংকাৰটো এনেই বেছি আৰু সিহঁতে অকল নিজকে চিনি পায় আমাৰ বহুত ভুল হৈ গ'ল ইমান্ত আচলতে জোনালীক আমি তেনেকৈ মাৰধৰ কৰিব নালাগিছিল তোমাৰ কথা শুনিয়ে মই এজনী অসহায় ছোৱালীক মিছা বদনাম দিব লগা হ'ল আমাক ক্ষমা কৰি দিয়ে আজিৰ পৰা জোনালীক নিজৰ ভনীৰ দৰে মৰম কৰিম বাইদেউ আপুনিও এগৰাকী নাৰী আপুনি নিজৰ সুখ বিচাৰি আনৰ এনেকৈ মিছা দাগ লগাব নালাগিছিল এইক মই ৰাতি পাবৰ কাৰণে নহ'লে হয়তো সেই ল'ৰাকেইটাই মোক ক'বলৈ ওলাইছে লাগিছে আচলতে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল সীমান্ত আৰু এতিয়াৰ পৰা জোনালীক মই কেতিয়াও কাম কৰা ছোৱালী বুলি নাভাবোঁ এতিয়াৰ পৰা তাই আমাৰ ঘৰৰে সদস্য জোনালী মই তোমাক বহুত কষ্ট দিম প্লিজ সেইবোৰ ধৰি নাথাকিবা নাই নাই বাইদেউ মানুহৰেতো ভুল হয় আৰু আমাৰ দৰে দুখীয়া মানুহবোৰতো বদনাম ল'বলৈয়ে জন্ম হয়
ব'লা এতিয়া ভিতৰলৈ যাওঁ ছাৰ মই এতিয়া আহিছোঁ ৰ'বা ইমান তোমাৰ কথা আচলতে মই ৰাখিব নোৱাৰিম তুমি আৰু মোক বেয়া পাই নাথাকিবা সোণালীক এইবাৰ মই একো বিপদত পৰিবই নিদিওঁ যোৱা হ'ব ছাৰ